আজি আহিলে ভণ্টি নগাঁৱৰ পৰা ঘৰলৈ বুলি। ইয়াত আমাৰ মেলা পাতিছে নহয়, গম পাই নে নাপায়। সিহঁতে তাত ভিডিঅ' কৰি আনিছিলে, তাৰে ভিডিঅ' এটা আপোনালোকলৈও আগবঢ়ালোঁ। সিহঁতে প্ৰথমতে গ'ল এয়া বৰদোৱা থানলৈ বুলি। এয়া বৰদোৱা থানৰ বাহিৰৰ পৰিৱেশটো দেই, ইমান ধুনীয়াকৈ ৰাখিছে নহয়নে। এইটো হৈছে বাহিৰৰ পৰিৱেশটো আৰু এইটো হৈছে ভিতৰৰ পৰিৱেশটো। ভিতৰত চাকি-তাকি জ্বলাবলৈ নিদিয়াৰ বাবে সিহঁতে সেৱা কৰি এয়া প্ৰসাদ লৈ ওলাই আহিলে। মই যে নাই, গম পাইছেনে নাই, কাৰণ মোৰ পৰীক্ষা হৈ আছিলে, সেইবাবে মই যাব নাপালোঁ। তাৰপিছত সিহঁতে গ'ল, ওচৰতে আছিল এটা পুখুৰী, সেই পুখুৰীটোত বোলে ডাঙৰ ডাঙৰ মাছ আছিলে, তাতে সিহঁতে ভাইটিয়ে এয়া দানা দিলে খাবলৈ, সিহঁতেও খালে। আৰু এয়া সিহঁতে আহিলে ওচৰতে থকা দোকান এখনলৈ, কিবা এটা কিনিলে চিন হিচাপে। তাৰপিছত এয়া গ'ল দৌল মন্দিৰলৈ বুলি আহিলে, তাতে বোলে এটা পুখুৰী আছিলে, মৃত জীৱ বোলে জীৱিত হৈ যায়। কথাৰ সঁচানে মই ইমান ভালদৰে নাজানো। আজিলৈ আহিলোঁ, ভণ্টি হ'ল এয়া ঘৰ আহি পালেহি। ময়ো ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি